মা, দেউতা, মোক এইটো লৈ দিয়া না, ইমান ধুনীয়া, দিয়া না। কণমানি ৰিয়াজনীৰ জন্মদিনৰ উপহাৰ ল'ব গৈ থাকোঁতে পুতলাৰ দোকানখন দেখি মাক চিন্তি বৰুৱা আৰু দেউতাক চিন্ময় বৰুৱাক ৰিয়াই আবদাৰ কৰি ক'লে, সেইখিনি সময়তে চিন্ময়ৰ ফোনটো বাজি উঠাত জৰুৰী ফোন অহা বুলি কৈ চিন্তিক চাবলৈ কৈ আঁতৰি গ'ল। চিন্তিয়ে ৰিয়াই দেখুৱাই দিয়াৰ পিনে চালে। বাৰ্বি ছেটটো হাতত লৈ নিজৰ শৈশৱলৈ ঘূৰি গ'ল। 6 বছৰীয়া চিন্তি মাক আৰু ভায়েক ৰণ দুৰ্গা পূজা চাবলৈ ওলাল। দেউতাকে নিজে নগৈ সিহঁতক মাকৰ লগতে ওচৰৰ পূজা চাই আহিব পঠালে। সিহঁত তিনিটা পৰিয়াল একেলগে ওলাই গ'ল। ইটো সিটো বস্তু চাই পূজাৰ খেলনা বস্তুৰ দোকানকেইখনৰ ওচৰতে ৰৈছিল। ইপিনে ৰণে ৰবটটো লাগে লাগে বুলি মাকক চিঞৰি আছিল। আনপিনে চিন্তিয়েও মাকক কৈ আছিল, মা, মোক বাৰ্বি ছেটটো কিনি দিয়া না। মাকে দুয়োটাৰে দাম দৰ কৰাত লাগিল। কিন্তু নাচৰ বন্দা দোকানীৰ দাম কমোৱাৰ একো আশা নেদেখি মাকে ৰণক বুজোৱাত লাগিল, বাবা, এইটো ভাল নহয়, আমি বেলেগত কিনিম দেই। নাই, ৰণে একো বুজি নাপায়। এইবাৰ সি দোকানৰ আগত ৰৈয়ে কন্দাত লাগিল। মাকে কোনোপধ্যেই তাক বুজাব নোৱাৰিলে। অৱশেষত চিন্তিক ক'লে, মাজনী, তোমাক অহা বছৰ পূজাত বাৰ্বি কিনি দিম দেই। এইবাৰ ভাইটিক ৰবট কিনি দিওঁ। দুয়োটা কিনিবলৈ পইচা নোজোৰে নহয়। তুমি ডাঙৰ ছোৱালী, ভাইটি সৰু আছে, নুবুজে নহয়। চিন্তিৰ কোমল মনটো মৰহি গ'ল। কিন্তু তাই ভায়েকৰ দৰে কান্দিব নোৱাৰিলে। মাত্ৰ ক'লে, হ'ব মা,